নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু চাওঁতে চাওঁতে ধৰাৰ বুকুলৈ বসন্তৰ আগমন হৈ গ'ল নহয় জানো। চাৰিওফালে ঢোলৰ মাত, কুলি কেতেকীৰ মাত, গছৰ নতুন কুঁহি পাত এইবিলাক দেখিলে মানে মন ভৰি উঠে নহয় জানো। আজি হ'ল বহাগৰ 2 তাৰিখে। মই পঞ্চমী আৰু মোৰ পৰিয়ালৰ সকলোৰে তৰফৰ পৰা আপোনালৈ তথা আপোনাৰ পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এই নতুন বছৰটোৱে যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আনন্দ কঢ়িয়াই আনে তাৰে কামনা, আৰু সকলোৰে জীৱন ৰঙীন হৈ পৰক তাৰে কামনা কৰিলোঁ। আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ডায়েৰীৰ এটা পৃষ্ঠালৈ স্বাগতম জনাইছোঁ। আৰু সকলোৱে নিশ্চয় বিহুৰ পিঠা পনা জলপান খাই আছে নহয় জানো। মই তেনেদৰে কাৰো ঘৰলৈ যোৱা নাই, ঘৰৰ যিমানবিলাক আছে সেইবিলাক খাইছোঁ। আচলতে আমি ওলোটাটো কৰিব লাগে নহয় জানো, প্ৰথমতে আনৰ ঘৰত খাই শেষ কৰিব লাগে, তাৰপিছত নিজৰ ঘৰত খাব লাগে। কিন্তু মই কি কৰিছোঁ, ঘৰত যিমান বস্তু আছে সিমানখিনি খাই লৈছোঁ, তাৰপৰা আনৰ ঘৰতো শেষ হ'বগৈ। আৰু মানে বিহু খোৱা নহ'বই, তেনেদৰে মই বিহু খাবও যোৱা নাই, ক'তো যাব লাগিব ক'ৰবালৈ। বাকী ভিডিঅ'টো ইমানেই, আৰু মই ভাবিলোঁ এনেই আছিলোঁ ঘৰতে শুভেচ্ছা এটা দি দিওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, আৰু কমেণ্ট কৰিব। আৰু বিহু কেনেকুৱা আপোনালোকৰ সকলোৰে ফালে কেনেকুৱা হৈ গৈছে জনাবলৈ নাপাহৰিব। ধন্যবাদ।